Yayan na. Oh, ni. Jadi kan dai. Eh? Kora posi? Kora posi. Tupo tinganda. Mereka dengan nama apa? Dakota. Hello, নমস্কাৰ সকলোকে এতিয়া আমি আছো মামাৰ ঘৰত আৰু আমাৰ কি বুলি কয় ননদজনীৰ বিয়া এমাহমান আছে বাকী এতিয়া সো গোটেই গাঁৱৰ মানুহে মিলি একেলগে ইয়াতে আপং বনাইছে পৰ আপং ট্ৰেডিশনেল ওয়াইন বনাই আছে আৰু এয়া আজি এতিয়া ঠাণ্ডা দিন কাৰণে লগভগ এমাহমান আছে যিহেতু আৰু এমাহত ধুনীয়াকৈ হৈ যাব আৰু গৰম দিনত ইমান সময় নালাগে বনিবলৈ হেসা সকলোৱে আপং বনোৱাত লাগি আছে আৰু ইয়াতে কি মিক্স কৰা হৈছে টুংগুৰি দৰবো লগাইছে আৰু ন 130 টা মানে ঘুমাই গৈছে ইয়াত 100 টা মান 30 টা মান আৰু হেয়া হল মেইন বস্তুটো এইটো মেইন বস্তু হেতু পাই বনিব আৰু কিমান মান বনাইছে আপোনালোকে ইয়াতে এনে কেজি মান বনাইছে বাৰু 1 কুইণ্টেল 35 কেজি নাই নি আছে গোৱা এ একেবাৰে দুইজনী একেলগে বনাইছে দেই এটা একদম এক্সট্ৰা মুগো মিনি ৰাখো কেন এই আমাৰ নিনিও বেলেগকে বনাই আছে নেকি বেলেগকে বনাই আছো এটা বগিলে হেতু একদম গৰম হৈ আছে একদম গৰম হৈ আছে ভাতটো ইয়া দেখিছে হা কাৰাঙিয়া দাদাৰ মাটোৱে ইয়া দেখিছে নহয় ইয়া ভাত আৰু এয়া আমাৰ জুমলিজনী আৰু মামি মামি হাই কৈ দিয়ক কুকুৰা পৰিছে নেকি চবে খাব পৰাকে লোকেল মুৰ্গী আচলতে সকলোৱে ইয়াতে আজি যেতিয়া গোট খাই সকলোৱে কাম কৰি আছে সো সকলোৱে এসাঁজ ভাত খাব প্ৰীতি ভোজ সো ইয়াতে মামিহেঁতি কুকুৰা ৰেডি কৰিছে আমাৰ মামা হেল্প কৰিবলৈ বহি আছে এয়া ডাঙৰ মামা মই চুলাই খাইছো চুলাই খাইছে চুলাই খাওক আমাৰ এইটো পৰম্পৰা নিয়ম চুলাই খাইছো চুলাই খোৱাটো পৰম্পৰা নিয়ম নেকি আপোনাৰ লগত বনোৱাটো এইটো হয় আৰু ন আৰু আচলতে আপং বনাবলৈ যিটো তুংগুৰি ইয়াতে এয়া দেখক এইটো ধুনীয়াকৈ ইয়াতে পুৰিছে এই পুৰা তুংগুৰিখিনি লৈ তাতে ভাতৰ লগত মিক্স কৰি সেই ৱাইনখিনি
ক'ত যোৱা গপই কোনিয়া এই আমাক কোৱাল কাপি নকল গিটা কানিয়া আলাগ দে কৰি মাৰা Ora, omare gogda ko na atene rungui kagose lagi kagos. এইখিনি পুৰা হ'ব এইখিনি পুৰাৰ পিছত ভাতৰ লগত মিক্স কৰা হ'ব তাৰপিছত দৰৱ লগাব কেঁচা পলিও এনেকৈ ভাজি লয় ন সেইটো আচলতে মাটিটো পুৰে বাট মাটিত পৰিলে ইমান কালাৰ নুঠে বুলি কৈছে টিঙত পৰিলে বহুত ধুনীয়া কালাৰ উঠিব ৰঙচুৱা হ'ব একদম ৰঙচুৱা ধুনীয়া হ'ব আৰু গৰম চিনে দ নিচিনা tapi Nim ka pa mo nim jo. Ram na. Nim pa ko mo ko po. Mai ka po na ya. Itu kele ya tade mix nokore ni enake korise je. Etu taka poile bhal enake. To etu niyome. Etu niyom niki. Enai koile bhal. আমি ভিডিও ধরা পড়ি আর ঘরে থাকবে চালানো ঘরে বল Itu ki pat lagaise niya? Ki pat lagaise itu? Posotia pat. Posotia? Posotia pat tu sai modol logale bahut khaboloi moja lage. Apong tu? Apong tu. Ai tu dorobu hoy no? O dorob hoy. এই পছতীয়া পাতটো যে আচলতে উমি চুমি হ'লেও আচলতে লগাই পুৰা একদম খজুলি চজুলি হ'লেও এইফালে গৰম পানী কৰি গা ধুই এইটো উতলাই গৰম পানী আৰু এইটো বহুত দৰৱ বনৌষধৰ গুণৰ কাম কৰে আৰু এইটো আপঙত লগাইছে পছতীয়াটো কেঁচা কেঁচাকে লগাই দিছে নেকি নিয়া কেঁচা কেঁচাকে লগাইছে কেঁচাকে লগাই ন সেইটো চাওক চাউলত পছতীয়া পাত দিলে তাৰপিছত এতিয়া তুঁহগুৰিখিনি মই প্ৰপাৰ হেৰিটো দেখাইছোঁ কেনেকৈ বনায় আমাৰ আপং Aku mah kan rutak aku sezone aku bun asih zoting aku rubita. সেইটো হ'ল দৰৱ যিটো দি ৱাইন বনিব আপপ বুলি কোৱা হয় আমাৰ মিচিঙত আৰু সেইটোৱে হ'ল দৰৱ সেইটো ইয়াতে মিক্স কৰা হৈছে এইখিনি হৈ গ'ল নেকি হৈ যোৱাখিনি ভৰাব ইয়াতে sorry
ইয়াতে পলিথিন লগোৱা হৈছে কাৰণ ইয়াৰে লিকুইডখিনি যাতে ওলাই গুচি নাযায় সেইটো কাৰণে ভালদৰে পলিথিন লগোৱা হৈছে বস্তাৰ ভিতৰত এনেদৰে সেয়া চাওক বস্তাৰ লগত পলিথিন দিছে যাতে ইয়াৰ যিখিনি পানীও ওলাব সেইখিনি যাতে ওলাই গুচি নাযায় আৰু এটা কুকুৰা মাৰিছে এটাৰে হয়তো নহ'ব সেইটো কাৰণে আৰু এয়া লাষ্টত এয়া কি আৰু হেঙাৰ কিয় লগাইছে বাৰু নিনি এইটো এইটো ভাল হ'বৰ কাৰণে কিবা হেৰি লগাইছোঁ এইটো লগালে ভাল আৰু আচলতে জলকীয়া এইবোৰ লগাই মুখ চুখ নালাগিবলৈও লগাই ন আপংটো যাতে মুখ নালাগে আপংটো যদি ভাল হয় সেইটো কাৰণে সেইবোৰ বস্তু লাষ্টত সেই ওপৰত দিয়া যায় তেনেকৈ চাওকচোন সেয়া এনেকৈ দিছে পুচাই পচতীয়া জলকীয়া চবতে দি দিব প্ৰতিটো বস্তাতে দিব এনেকৈ সেয়া চাওক মুখ নালাগিবলৈ ব্যৱস্থা কৰা গৈছে এয়া হ'ল বিয়াৰ আগৰ প্ৰস্তুতি সেয়া চাওক এটা কুকুৰা দি নহ'লে আৰু এটা কুকুৰা মানুহ সৰহ হৈছে ন সহায় সহযোগিতা কৰিছে ন আৰু তোমালোকে কি কৰিছা আমি এইটো খাই আছো খাব পাৰে পতিকা লোকেল পতিকা এইটো নহ'লে নচলে অলপ লাগিবই মামাই নাখায় নেকি নাখায় আমি এইটো অলপ গুলপীয়া হ'ব লাগিব ভাল লাগে তেতিয়া কাম কৰিব পাৰিব ন ৰং চঙীয়া হ'ব লাগিব গুলপীয়া হ'ব লাগিব তেতিয়াই অলপ ভাল লাগে তেতিয়া কাম কৰিব পৰা যাব বেছি হয় মিচিঙৰ পৰম্পৰা আৰু এইবিলাক মিচিঙৰ খোৱাটো পৰম্পৰা নহয় নেকি নহয় এইবিলাক পৰম্পৰা বাৰু খোৱাটো পৰম্পৰা নহয় নেকি খোৱাটো নিজেহে বনাই লোৱা পৰম্পৰা বুলি ক'ব লাগিব এইবিলাক পৰম্পৰা আৰু আপং নিয়াৰে কি কেজি ভৰি দাঙিছো 20 কেজি একেবাৰতে আচলতে ভাতটো ইমান নিসিজিলেও হৈ যায় আপং বনাবলৈ হ'লে ইমান সিজিবৰ প্ৰয়োজন নাই ভাতটো হ'লেই হ'ল আৰু সেইকাৰণে ভালকৈ সিজা নাই তাত এইটো এতিয়া মিক্স কৰিব মই অকণমান সহায় কৰোঁ নেকি আৰু সেয়া কইনাজনীৰ পাপা আৰু আমাৰ সৰু মামা এয়াই হ'ল আমাৰ কইনাৰ দেউতাক বহি আছে চবৰে কাম চাই আছে নাই খানদানৰ লাষ্ট আহে এজনী ছোৱালী মানুহ নাই কি বুলি ক'ব নহয় এইটো কাৰণে দায়িত্ব ৰাখিছোঁ আকৌ এইটো কাৰণে দায়িত্ব ৰাখি লৈছোঁ দায়ী থাকিলে ইয়াৰ বাগান কলম কাটিবলৈ হৈ আছে কলম কটা নাই আমাৰ মিচিং মানুহৰ যিকোনো অনুষ্ঠানতে আপুনি আপং নহ'লে নহয় আপংটো মেইন লাগিবই আপুনি সকাম হওক যিকোনো অনুষ্ঠানতে আপংটো আগবঢ়ায় আৰু আপংটো মেইন চ'
সো সবচে পহলে কিবা এটা অনুষ্ঠান কৰিলে প্ৰথমতে আপংটোৱে ব্যৱস্থা কৰি লয় আৰু আপংটো এনেদৰে সকলোৱে মিলি বনায় যেতিয়া নেকি ডাঙৰ প্ৰগ্ৰাম হয় এইজনী কুকুৰা কাটিপত লগাই দিব লাগে তাতে এক্সপাৰ্ট হাতক দে ইমান পিঠা নককে Jam saya lemah lo kubo. Jam ko pon katok saya lemah. Boiler ane, koiler ane ni ya. Koiler ane, boiler ane. Sungguh lu ke, aku orang tak kon dukung kau mah alik berikin pas. আচলতে আমি বনালে এনেদৰে সৰু সৰু টোপোলা কৰোঁ কাৰণ আমি বহুত বেছি নবনাওঁ ঘৰত এতিয়া বহুত বেছি বনোৱাৰ কাৰণে বস্তাত ভৰাইছে আৰু এয়া হ'ল পৰ আপং বনোৱাৰ প্ৰচেছ আৰু ইয়াতে বগা আপংটোকো বনাব বোলে মই একো হেল্প কৰা নাই আচলতে মই জাষ্ট ভিডিঅ' লাইছোঁ ভালকৈ মিক্স হ'ব লাগিব এনেকৈ একদম সেইকাৰণে ভালকৈ থেচি বনাইছে সেইখিনি বস্তা কেইটা বস্তা হৈ গ'ল 5টামান বস্তা হ'ল আৰু সেয়াই আচলতে আমাৰ মিচিং সমাজৰ সংস্কৃতি আৰু ইয়াতে যিমানখিনি মানুহ আহিছে চব নিজে নিজে আহিছে সিজনীক হেল্প কৰিবলৈ আৰু এনেদৰে তেওঁলোকৰ কিবা এটা হ'লে আকৌ আমাৰ ফালৰ পৰাও যাব চব আহিছে তেনেকৈ ইজনীজনীক সহায় কৰি কামখিনি আগবঢ়াই দিবলৈ আৰু সেইখিনি কথাই মোৰ বহুত ভাল লাগে আমাৰ মিচিং সমাজৰ মাজত সেইখিনি মৰম চেনেহ যেন আগলৈকেও থাকে হয়নে গোটেইকেইজনী আহিছে চাওক নিজৰ ঘৰ চৰ এৰি একেবাৰে কাম বন আজৰি কৰি দিলে দুষ্ট কৰি আছিলে দিলে একসাথ চবে কাম কৰি আছে কাৰণে সিহঁতৰ বিহু লাগিছে নিয়ালা গৰম মানিয়া এটা কিমান গৰমে কৰি আছে বাপৰে হা ঠাণ্ডা হ'লে বেয়া নেকি বেয়া হৈ যায় নেকি ইয়াত ধোঁৱা ওলাই থাকে ধোঁৱা ওলাইছে একদম যিমান গৰমে বনাব মানে ঠাণ্ডা হ'লে বেয়া ঠাণ্ডা হ'লে বোলে আপংটো বেয়া হৈ যায় সেইটো কাৰণে একদম যিমান পাৰে গৰমেহে বনাব লাগে হেনো ঠাণ্ডা কৰিমগে কিন্তু এইটো ঠাণ্ডা হোৱাৰ পিছতে ভৰাব ন পিছত ঠাণ্ডা কৰিমগে এতিয়া গৰমে লগালে কিন্তু বনাওতে গৰমে বনাব লাগিব বৰব কাটি কাম কেনে ইফালে আকৌ কাজিয়া লাগিছে যা সেইটো আচলতে তুঁহগুৰি খতম হৈ গ'ল চ' এইটো নগজিন আপং বনাব লাই শাকৰ লগত লাইয়া কম মূল্য কম মিক্সটা লাই শাকৰ লগতে ভাল লাগে ন আমাৰ লাই শাকৰ লগতে ভাল লাগে বেছি ভাল যিমান যি থাকিলেও লাই শাকটোৱে ভাল আৰু বঢ়িয়া একদম বিলাহী আলু লাই চ' এইফালে উঠাই দিলে আৰু তুঁহগুৰি আদায় হৈ গ'ল
আৰু ফাইনেলি সেয়া ৰেডি হৈ গ'ল সেয়া চব ৰেডি পলিঅ'টো কেইটামান ভৰোৱা হ'ল প্লাছ সেই বস্তা বস্তা চাওক এয়া হৈ যাব পৰো আপং ট্ৰেডিশ্যনেল ৰেড ৱাইন 1 2 3 4 5 6টা 6 বেগ ডাঙৰ কেৰাহী বহুৱাই দিছে চবৰ কাৰণে ভাত বনাবলৈ খোৱা খোৱা কিয় বনাওঁ মাটিমাহ মাটিমাহ লাই সেয়া হ'ল আপঙৰ দৰৱখিনি য'ত নেকি গোটেই বনৰীয়া শাক বনৌষধিয়ে লগোৱা যায় ইয়াতে দেচোন পাব লাগিছিল kamu mau apa sih tinggal di sini? Ini anak lokal, nera, engkau tiga salah kamu yuk pakai nama mana mikum. Aja kau bikai kau nak? Lain, engkau ada, engkau ini. Sas. Tiga salah kamu semua, jadi aku semua dulu nera yuk pakai. Ono kora ke pani peli. Sakana kane loise পেটু কুহুম আৰু লিভাৰ দেখিবলৈ বেয়া লাগে পেটু আৰু হেৰি কুহুমটো কিন্তু সবচে বেষ্ট পাৰ্ট এইটোৱে ভাল লাগে খাবলৈ কলি লিভাৰটো কুহুম আৰু এই পেটুটো ননি দেখিবলৈ বেয়া কিন্তু খাবলৈ সবচে বেষ্ট ন মা এইটো লাগিৰা টেষ্টি লাগে সেইটোৱে না একচুৱেলি বুঢ়াটো এনেকৈ ভাঙিলে বেছি কটাৰীটো কাটিলে তেতেলি যায় আৰু এইফালে বনাব মাটিমাহ দি মাটিমাহ চব্জি লোকেল মাংস সবচে বেষ্ট ন সবচে ভাল লাগে বইল কৰি লৈছে হা পিঠাগুড়ি খুন্দিব অসমীয়াত কয় উৰাল আমাৰ মিচিঙত কয় দেচু আমাৰ মিচিঙৰ আগৰ দিনৰ মানুহবিলাকে অকল ইয়াতে আগতে নাও লিখা বনাই নহয় জানো এতিয়া এনেকৈ চিম্পল এনেকৈ বনাই সেইটো দিয়ে গোটেই ধান চান খুন্দি গোটেই পৰিয়ালটো পোহপাল দিয়ে সেই দেচুংটো দি ধান আগতে মিল যেতিয়া নাছিলে আমি নিজেও খুন্দি পাইছোঁ বাৰু অকণমান সেইটো চাওক আমাৰ ঘৰত এটা আছিলে একদম নাও লিখিয়াকৈ বনাই থোৱা বহুত ধুনীয়া সেয়া চাওক আগৰ পৰাই সেয়া এনেকৈ আগতে ধান খুন্দে মিক্সিৰ প্ৰয়োজন নাই গাঁৱত সেইটো কাৰণে ইয়াতে পিঠাগুড়ি খুন্দিছে
Adam কৈছে এই চলিক বিটা শিকাব চাওক কি ধুনীয়া পিঠাগুড়ি ৰেডি হৈ গ'ল এনেকুৱা ই দামলৈ কিনিয়া লৈ লোৱা চব্জিৰ কাৰণে পিঠাগুড়ি চব্জি উতল দিছে আৰু পৰৱা আপং বনাই হৈ গ'ল এতিয়াতো নগজিন আপং বনাব নগজিন আপং বনাবলৈ এইটো অলপ ঠাণ্ডা হ'ব লাগিব আজি মোক ক'ত এই পৰৱা আৰু নগজিন বনোৱাৰ ডিফাৰেঞ্চটো ইয়াতে পৰৱা আপংটোত তুঁহগুৰি লগাই ইয়াত নগজিনত হোৱাইট আপংটোত তুঁহগুৰি নলগাই চিধা দৰৱ লগাব পৰৱা আপংটো গৰমে গৰমে দৰৱ চৰব লগাই নগজিন আপংটো যেনিবা ঠাণ্ডাকৈ ভাতটো যদি ঠাণ্ডা হৈ যাব তেতিয়া লগাব মিক্স কৰি আৰু ধুনীয়াকৈ থৈ দিব কিন্তু খাই ভাল লাগে কোনটো পৰৱা আপংটোৱে খাই ভাল লাগে সেই পৰৱা আপং পাইয়াৰ এই এখাং হোকে oke isi oke kayaknya kamu apa nih nano ini dulu kalau pakai koran lekora lekor pangkum apa mah i জীবন ভৰ sin পিঠাগুড়ি মাটি মাহত পিঠাগুড়ি দি দিছে সবচে বেষ্ট আৰু পিঠাগুড়িটো লগাওঁতে সদায় গৰম চব্জি যে উতলি থাকে তেতিয়া লগাব লাগে তেতিয়া গোটা হৈ নাযায় নহ'লে একদম গোটা হৈ যায় একেবাৰতে আৰু এনেকৈ লৰাই থাকিব লাগে আইকা বোৱা আৰু সেয়া হ'ল নগজিন আপং বনাব দেই এইটো দেখিছেনে নগজিন আপংটো এনেদৰে বনাই ঠাণ্ডা ভাতত দৰৱটো মিলালেই হ'ল আৰু গৰম দিনত 3-5 দিন মানতে হৈ যায় এতিয়া ঠাণ্ডা দিন হয়তো অলপ বেছি সময় লাগিব পাৰে হৈছে আৰু দৰৱ লগোৱাৰ পিছতে সেয়া ভালদৰে মিক্স হ'ব যাতে গোটেইখিনিত ভালদৰে দৰৱটো লাগি যায় আৰু বেছি দৰৱ দিলেও আচলতে আপংটো হেৰি হৈ যায় ডেমেজ হৈ যায় সেইকাৰণে জোখত দিব লাগিব 1 কেজিত কিমান মান লগাব লাগে আপং দা 1 কেজি 4টা হিচাপত বেছি দৰৱ লগাব পৰা নাযায় 1 কেজি 4টাহে লগাব লাগে দেই তাকো ডাঙৰ সৰু চাই যদি দৰৱটো বহুত বেছি ডাঙৰ থাকে তেতিয়া অলপ তাৰ পৰিমাণটো কমি যাব যদি দৰৱটো জোখৰ ইমানমান থাকিলে আৰু সেয়া দেখিছেনে আৰু এইফালে ভৰোৱা হৈছে এইফালে অলৰেডি মিক্স কৰিলে না আৰু আপং পুয়ে মানে এইবাৰ পেণ্ডেল মানে গা ক'ব নাকা গা তৈয়ন ধৰা বাৰে বাৰে খুঁড়া আদায় থাকি জানুৱাৰী মাহ দিও নৱা জুনত তৈ আহিব জুনৰ মাহ জুনে এমান দয়ন তয়ন নাগ কি লগাইছ হৈ গ'ল নেকি আৰু পিঠাগুড়িটো সদায় যেতিয়া চব্জিটো বনি ৰেডি হৈ যাব তেতিয়াহে লগাব লাগে কাৰণ পিঠাগুড়িটো বনিবলৈ বেছি টাইম নালাগে জাষ্ট 2 পৰা 5 মিনিটৰ ভিতৰতে হৈ যায় আপং বনোৱাৰ পিছত বন্ধাৰ আগতে জলকীয়া বুট চাই আৰু কচু দিয়া তাৰপিছত সেয়া আপং বনোৱাৰ প্ৰচেছ এয়া কমপ্লিট এইফালে খৰি যোগাৰ কৰি ৰাখিছে বিয়াৰ কাৰণে আৰু এইফালে আমি আকৌ অকণমান ভাজি উঠাই দিওঁ বুলি ভাজি কৰি পানী আকৌ ক'ৰবাত যাব পাৰি নহয় একদম পাৰ तुपला नेहमी को बोलना है उन्ननी डॉक्टर को से एते ननी एते आता या
Tay mobile mo supata tu imo na taga ng mobile. Mobile ora tu mo. Hai. Maya golo dakon. Hai. এতিয়া আপংখিনি ওপৰত আপংখিনি ওপৰলৈ ধুনীয়াকৈ লাগিব এতিয়া আপংবোৰ ভালকৈ ওপৰত থৈ দিবগৈ আৰু চবেই এয়া অলপমান আপং চাপং বনাই ভাগৰ লাগিলে চবেই অলপমান ভাগৰ জিৰাইছে আৰু ভাগৰ দিব লাগে আজি আকৌ গধূলি আকৌ হৰিনাম বজাব নিদিয়ে ল'ৰাটো হ'ব মানুহবোৰ ওলাইছে আৰু আপুনি নল'লে নি বগা আপং ল'লে নেকি নিনিয়ে দি বগা আপং লৈছে মামাই কি পালে আপং নাখায় লাল চাহ আৰু চবেই সেয়া দেখিছে নহয় কোনেও এৰি থৈ থোৱা নাই চবেই ধুই মেলিহে গৈছে যাব একেবাৰে ধুই মেলি একদম এই বগোৱা চবেই কাঁহী বাতি ধুই দিছে এইফালে আৰু চবেই অকণমান আপং খাইছে ইয়াতে দুটা আপং আজ যাওক দুটা আপং চাপং খাই ভাত মোক চুমু টকা মোৰ দিয়া গলা শুনে বেচাৰ ববলি বিল নকওঁ এতিয়া চবেই ওপৰতে গৈছে অকণমান ভাত পানী খুৱাই পঠিয়াব গৃহস্থ ঘৰে ব'লক ওপৰলৈ যাওঁ চবৰে কাম বন আজৰি হ'ল আৰু এতিয়া কিবা এটা খুৱাব চাহ এইটো চবেই বহিছে আৰু হা খাবি কাম না খাব পাৰিলোঁ চাহ engkau sah tidak tahu. Tapi nanti bisa lupa tolong kenapa mau karena. Ibu kalau natang itu ibu. Ini agor dinner tuh. Itu loh. Look at video Vietnam. Dulu tuh. Okon phone নলিয়া গৈছে সাংঘৰ হেইটোৱে ভাল এনেকৈ সবে বহিব পাৰে একেলগে ডাইনিং টেবুলত খুব বেছি 5 জন বা 6 জন এই সাংঘৰ হলে সবে এনেকৈ বহিব পাৰে আৰু কেছক ইয়া লাষ্টত মামাহেঁতি ভাত চাত খাইছে এতিয়া মই তললৈ যাওঁ তামোল এখন বিচাৰি যাওঁ মানুহ দুপত দেমাম দেই নিনিবে তামোল এখন বিচাৰি যাওঁ তললৈ চালি ঐ তামোল তামোল খোৱাটো দি দেচোন কিবা এটা চৰকাৰলৈ কি দিব লাগে কানিয়া চালি এটা ঐ এখনে আছিলে মোৰ নামত আছিলে নেকি গৈছেগৈ আৰু চ' আজিৰ ভিডিঅ' ইমানেই আজিলৈ আহিছোঁ লগ পাম মোৰ আকৌ বেলেগ এটা ভিডিঅ'লৈ চ' বাই
Không có hùm ta khô khen.